হিন্দু ধৰ্মত কুকুৰক এটা বুদ্ধিয়ক জন্তু হিচাপে গণ্য কৰা হয়, আনকি শাস্ত্ৰত কুকুৰক ভৈৰৱৰ বাহন বুলিও কোৱা হৈছে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ৰাতি কুকুৰে ভুকিলে সঁচাকৈ বিপদ হ'ব পাৰে নেকি, বা ৰাতি কুকুৰে কি দেখি কন্দা আৰম্ভ কৰে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি সম্পূৰ্ণকৈ আৰম্ভ কৰোঁ। আমাৰ সমাজত প্ৰাচীন কালৰ পৰাই কিছুমান মান্যতা চলি আহিছে। কুকুৰে ৰাতি কন্দাটো সেই মান্যতাবোৰৰে এটা অংশ। এইবোৰ আমাৰ পূৰ্বৰ পৰাই ইটোৰ পৰা সিটো প্ৰজন্মলৈ চলি আহিছে। কুকুৰে ৰাতি কন্দাটো অশুভ বুলি মনা হয়, আৰু যেতিয়া কুকুৰে ৰাতি কান্দে তেতিয়া কিবা নহয় কিবা অশুভ নিশ্চয় হয়। এইটো বহুতে সঁচা বুলি ভাবি ল'লে আৰু অন্ধবিশ্বাস গঢ়ি উঠিল। কুকুৰে আমাক বিভিন্ন ধৰণেৰে সহায় কৰে, যেনে চোৰৰ পৰা আমাৰ ঘৰক সুৰক্ষা প্ৰদান কৰা, আৰক্ষীক অপৰাধী চিনাক্ত কৰাত সহায় কৰা ইত্যাদি বহুতো। কুকুৰবোৰক আমি মৰমো কৰোঁ, কিন্তু যেতিয়া এই কুকুৰে ৰাতি ভুকিবলৈ লয় তেতিয়া আমি বিভিন্ন অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কুকুৰটোক গালি দিওঁ। আমি বাৰু ভাবোঁনে কুকুৰটোৱে ৰাতি এনেদৰে ভোকাৰ আঁৰৰ কাৰণ কি? এনেধৰণে ৰাতি কুকুৰে ভুকিলে পোনপ্ৰথমে আমাৰ ধাৰণা হয় কুকুৰটোৱে ঘৰখনৰ অমংগল মাতিছে। কিন্তু এই বিশ্বাসবোৰৰ আঁৰত থকা বৈজ্ঞানিক কাৰণসমূহ আমি হয়তো নাজানো। বৈজ্ঞানিক কাৰণ মতে কুকুৰ এটা যেতিয়া অকলশৰীয়া হৈ পৰে, সি এনেধৰণে নিজৰ ওচৰ লগৰীয়া কুকুৰক সংকেত দিয়ে। এটা কুকুৰে দুখতো এনেধৰণে কান্দে। আমি জানো কুকুৰে সকলো শব্দ শুনা পায়, অতি শব্দ, অৱশব্দ, দুই ধৰণৰ শব্দ। এনেধৰণৰ শব্দৰ ফলত কুকুৰৰ কাণত বিষ হয়, যাৰ বাবে কুকুৰে এনেধৰণৰ আচৰণ কৰাটো পৰিলক্ষিত হয়। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। কোনো ধাৰ্মিক গ্ৰন্থত কুকুৰক কন্দাৰ বিষয়ে অশুভ বুলি কোৱা হোৱা নাই, কিন্তু কিছুমান জ্যোতিষীয়ে নিজৰ মতামত নিশ্চয় প্ৰদান কৰিছে। জ্যোতিষীয়ে কয় যে কুকুৰ এনেকুৱা এটা প্ৰাণী যি নিজৰ ওচৰে পাজৰে থকা নকাৰাত্মক শক্তিক অনুভৱ কৰিব পাৰে। আপুনিও শুনিছে চাগে কুকুৰে ভূত প্ৰেত আদিক দেখে, আৰু কুকুৰে ৰাতি যেতিয়া হঠাৎ জোৰ জোৰকৈ কান্দে তেতিয়া নিশ্চয় নিজৰ ওচৰত কোনো ধৰণৰ আত্মাক দেখিলে অথবা কোনো ধৰণৰ নকাৰাত্মক শক্তিৰ অনুভৱ কৰিছে। সেইবাবে কুকুৰক খেদিব নালাগে, আৰু সিহঁতি কান্দিলে ভয় খাব নালাগে। আহিবলগীয়া সমস্যাৰ প্ৰতি আমি সতৰ্কহে হৈ থাকিব লাগে। জীৱবিজ্ঞানীয়ে কুকুৰে ভুকিলে অমংগল বুলি ভবাটো অৰ্থহীন হিচাপে গণ্য কৰিছে, আৰু কুকুৰে ভুকাৰ বহুতো কাৰণৰ বিষয়ে কৈছে যিবোৰ আপোনালোকে জনাটো অতি প্ৰয়োজনীয়। নিজৰ লগৰবোৰক বাৰ্তা পঠিয়াবলৈ কুকুৰে এনেধৰণৰ ভুকে। যেতিয়া কুকুৰে নিজৰ লগৰবোৰক সি ক'ত আছে ক'ব বিচাৰে অথবা লগৰবোৰক বিচাৰি ফুৰে তেতিয়া বাৰ্তা পঠিয়ায়, আৰু যেতিয়া কুকুৰৰ পোৱালিবোৰ ক'ৰবাত গুচি যায় তেতিয়া পোৱালিবোৰক বিচাৰিবলৈও ৰাতি ভুকা আৰম্ভ কৰে। নিজৰ এলেকাৰ ঘোষণা কৰিবলৈ সকলো কুকুৰৰ নিজৰ নিজৰ এলেকা থাকে। অন্য কুকুৰক নিজৰ এলেকাত আহিবলৈ নিদিয়ে। যেতিয়া অন্য কুকুৰে সিহঁতৰ এলেকাত সোমাবলৈ চেষ্টা কৰে তেতিয়া সেই এলেকাটোৰ কুকুৰবোৰে চিঞৰে আৰু ভুকে। এইটো এটা সতৰ্কবাণী হয়, যি বেলেগ কুকুৰক সেই এলেকাটোৰ পৰা দূৰত ৰাখিবলৈ সাৱধান কৰি দিয়া হয়। খং কৰা বা বেয়া পোৱা। কুকুৰে অকলশৰীয়াকৈ থাকিবলৈ আৰু উপেক্ষা কৰাটো অলপো ভাল নাপায়। আপুনি মন কৰিছে চাগে, যেতিয়া কোনো ব্যক্তিয়ে নিজৰ পোহনীয়া কুকুৰক ভিতৰত সোমাই বন্ধ কৰি থৈ যায় বা উপেক্ষা কৰে তেতিয়া কুকুৰে কন্দা নিচিনা মাত উলিয়ায়। কিন্তু ইয়াৰ মানে এইটো নহয় যে কিবা অমংগলীয়া হ'ব। এইটো মাত্ৰ কুকুৰৰ নিজৰ বেয়া পোৱাবোৰ প্ৰকাশ কৰাৰ এটা মাধ্যমহে। বিষ বা দুখ পোৱা আদি প্ৰকাশ কৰিবলৈ কুকুৰে ভুকে। যেতিয়া কুকুৰে দুখ পায় তেতিয়া বিষ প্ৰকাশ কৰিবলৈ এনেধৰণে ভুকা আৰম্ভ কৰে। যেতিয়া আপোনাক কিবা বুজাবলৈ চেষ্টা কৰে আৰু আপুনি বুজি নাপায়। ক্ৰোধ অথবা অশান্তি। ক্ৰোধ অথবা অশান্তি ইয়াৰ মানে এইটো নহয় যে কুকুৰবোৰে কাৰোবাক কামুৰিব বিচাৰিছে। কুকুৰবোৰে কিছুমান বস্তু একেবাৰে পচন্দ নকৰে, যেনে ডাঙৰকৈ লগোৱা গান বাজনা, বাচন বৰ্তন আদি জোৰকৈ ঠেকেচ মাৰি দিয়া ইত্যাদি। এনেধৰণৰ মাত উলিয়াব পাৰে, আৰু আপোনালোকে ভাবিব যে কুকুৰবোৰে কান্দি আছে, কিবা অঘটন ঘটিব পাৰে। কিন্তু চিন্তা নকৰিব, তেনেকুৱা একোৱেই নহয়। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিলে যে কুকুৰে ভুকিলে সঁচাকৈ অমংগল হয় নেকি। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।